সকলোকে জিতুমণি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে এতিয়ালৈকে কৰি ৰখা নাই। আজি আমি জানিম জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে। সম্পূৰ্ণ নাম মোহনদাস কৰমচাঁদ গান্ধী। জন্ম 1869 চনৰ 2 অক্টোবৰ গুজৰাটৰ পোৰবন্দৰত। পিতৃৰ নাম কৰমচাঁদ গান্ধী বা কাবা গান্ধী, মাতৃৰ নাম পুতলি বাই। শিক্ষা পোৰবন্দৰত গান্ধীৰ প্ৰাথমিক শিক্ষা আৰম্ভণি হৈছিল। 1887 চনত মেট্ৰিকুলেশ্যন পৰীক্ষাত পাছ কৰে। বিবাহ হৈছিল 1882 চনত কস্তুৰবাৰ সৈতে। গান্ধী 13 বছৰ বয়সতে বিবাহ হৈছিল। লণ্ডন যাত্ৰা 1887 চনত 4 ছেপ্টেম্বৰত। বেৰিষ্টাৰ হয় 1891 চনৰ 10 জুনত। উচ্চ ন্যায়ালয়ত নাম পঞ্জীয়ন 1891 চনৰ 11 জুনত। দক্ষিণ আফ্ৰিকালৈ ৰাওনা 1893 চনৰ এপ্ৰিলত। আহমেদাবাদত সত্যাগ্ৰহ আশ্ৰম আৰম্ভ কৰে 1915 চনৰ 25 মে'। 1920ত অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত নাগপুৰৰ কংগ্ৰেছ অধিৱেশনত। গান্ধীৰ খিলাফত আন্দোলনত অংশগ্ৰহণ। 1920 চনৰ 11 আগষ্টত য়ং ইণ্ডিয়াত প্ৰবন্ধ প্ৰকাশ আৰু অহিংস নীতিৰ বিষয়ে স্পষ্ট প্ৰকাশ। 1921 চনত দক্ষিণ ভাৰত ভ্ৰমণ আৰু অসমলৈ আগমন। 1922 চনৰ ফেব্ৰুৱাৰীত আইন অমান্য আন্দোলন আৰম্ভ। 1922 চনৰ 13 মাৰ্চত গান্ধীক আটক। 1930 চনত লোণ বিৰোধী আন্দোলন। 1930 চনৰ 12 মাৰ্চত দাণ্ডী যাত্ৰা আৰম্ভ। 1930 চনৰ 12 ছেপ্টেম্বৰত ঘূৰণীয়া মেজমেলত যোগ দিবলৈ লণ্ডন যাত্ৰা। 1931 চনৰ 26 জানুৱাৰীত জেলৰ পৰা মুক্তি। 1931 চনৰ 5 মাৰ্চত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত। 1932 চনৰ 1 জানুৱাৰীত আইন অমান্য আন্দোলন কৰিবলৈ প্ৰস্তাৱ আৰু গান্ধীক দায়িত্ব প্ৰদান। 1932 চনৰ 4 জানুৱাৰীত গান্ধীক ইয়াৰবাদ জেললৈ প্ৰেৰণ। 1933 চনৰ 8 মে'ত কাৰাগাৰত 21 দিনীয়া অন্বেষণ। 1933 চনৰ 1 আগষ্টত মহাত্মাক পুনৰ গ্ৰেপ্তাৰ। 1934 চনত হৰিজনসকলৰ কল্যাণৰ বাবে কেৰালা যাত্ৰা। 1942 চনত ভাৰত আন্দোলন আৰম্ভ আৰু গান্ধীক আটক। 1943 চনৰ 10 ফেব্ৰুৱাৰীত কাৰাগাৰত অন্বেষণ আৰম্ভ। 1944 চনৰ 22 ফেব্ৰুৱাৰীত সহধৰ্মিনী কস্তুৰবা গান্ধীৰ মৃত্যু। 1945 চনত 6 মে'ত বিনা চৰ্তে গান্ধীৰ মুক্তি। 1948 চনৰ 20 জানুৱাৰীত প্ৰাৰ্থনা সভাত বোমা বিস্ফোৰণ। 1948 চনৰ 30 জানুৱাৰীত গান্ধীৰ হত্যা স্বয়ংক্ৰিয় পিষ্টলেৰে নাথুৰাম বিনায়ক গডছে নামৰ এজন মাৰোৱাৰী হিন্দু ডেকাই হত্যা কৰে। এইখিনি আছিল মহাত্মা গান্ধীৰ বিষয়ে। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।